সিংহ জংঘলৰ ৰজা। এইটো কাৰণে নহয় যে সিংহ আটাইতকৈ ডাঙৰ প্ৰাণী। সি হাতী নহয়, আটাইতকৈ ওখ সি জিৰাফো নহয়। তাৰ পিছতো সিংহৰ ৰজা। সেইকাৰণে কাৰণ সিংহই নিজে গম পায় সি কোন। গতিকে জীৱনত আগবাঢ়িবলৈ হ'লে না শক্তিশালী না ডাঙৰ হোৱাৰ প্ৰয়োজন আছে, অকল নিজৰ এটিটিউড প্ৰয়োজন আছে আৰু নিজকে চিনি পাব লাগিব যে মই ৰজা। গতিকে আপোনালোকে যিটো কামেই কৰি আছে গম পাব লাগিব যে এই কামটো মোৰ ৰজা। যি ফিল্ডতে নহওক, জব হওক, বিজনেছ হওক, ষ্টাডি হওক, ষ্টুডেণ্ট হওক, যিয়েই নহওক, যোনখন ফিল্ডতে আছে আপুনি নিজক চিনি পাব লাগিব যে মই ৰজা। আৰু কামটোৰ ওপৰত ইমান নলেজ ল'ব লাগিব যাতে সেই কামটোৰ ওপৰত আজিলৈ কোনো ইমান নলেজ লোৱা নাই। প্ৰথমতে জ্ঞান ল'ব লাগিব, জ্ঞান ল'লেহে কিন্তু মানুহ আগবাঢ়িব পাৰিব। পৃথিৱীৰ যিমান ডাঙৰ বিজনেছমেন, যিমান ডাঙৰ ধনী ব্যক্তি আছে সকলোৱে নিজৰ ওপৰত ইনভেষ্ট কৰে আৰু তেওঁলোকে জ্ঞান অৰ্জন কৰে। বিল গেট, ইলন মাস্ক তেওঁলোকে সৰুৰ পৰাই বহুত কিতাপৰ বহুত নলেজ লৈ ডাঙৰ হোৱা। গতিকে জীৱনত আগবাঢ়িবলৈ হ'লে নলেজ লাগিবই, প্ৰেক্টিকেল নলেজ লাগিব আৰু থিয়ৰী নলেজো লাগিব। গতিকে জীৱনত আগবাঢ়ি যোৱাৰ লগে লগে নলেজ একুৱাৰ্ড কৰক, নলেজ গোটাই আহক। যিমানে আপোনাৰ লাৰ্ণিং হ'ব সিমানে আৰ্নিং বাঢ়িব।